হে বন্ধুসকল, মই আজি আপোনালোকৰ সন্মুখত মিছাইল আৰু হেলিকপ্টাৰ সম্পৰ্কে কিছুমান তথ্য আগবঢ়াবলৈ ওলাইছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি মিছাইল সম্পৰ্কে জানো আহক। ধৰা হ'ল যুদ্ধৰ সময়ত কোনো ঠাইত বোমা পেলাবলৈ বুলি শুক্ৰপক্ষৰ পৰা বোমাৰু বিমান এখন আহি আছে। এই বোমাৰু বিমানখনক মাটিৰ পৰা ধ্বংস কৰিব পাৰি। তাৰ বাবে মাটিৰ পৰা অস্ত্ৰ পঠিয়াব লাগিব। সাধাৰণতে মাটিৰ পৰা ৰকেটৰ সহায়ত অস্ত্ৰবিধ ওপৰলৈ পঠিয়াই উপযুক্ত দিশত আৰু বেগত তাক এৰি দিয়া হয়, অৰ্থাৎ মাৰি পঠিওৱা বা প্ৰক্ষেপ কৰা হয়। এনেদৰে প্ৰক্ষেপ কৰা অস্ত্ৰবিধক মিছাইল বোলা হয়। একেবিধ অস্ত্ৰকে কিন্তু মাৰি নপঠিয়ালে মিছাইল বোলা নহয়। প্ৰক্ষেপ কৰাৰ পাছত যদি মিছাইলবোৰৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ ৰখা নহয়, তেন্তে তেনে মিছাইলক অনিৰ্দেশ চালিত মিছাইল বোলা হয়। ইলেক্ট্ৰনিক্স আৰু যন্ত্ৰবিদ্যাৰ উন্নতিৰ ফলত আজিকালি মিছাইলবোৰ নিৰ্দেশ চালিত কৰিব পৰা হৈছে। উপযুক্ত যন্ত্ৰপাতিৰে মাটিৰ পৰাই বা আকাশৰ পৰাও মিছাইলবোৰক এনেদৰে নিৰ্দেশ দিব পাৰি যে ই সকলো মুহূৰ্ততে যলৈ পঠিওৱা হৈছে তলৈকে গৈ থাকিব। মিছাইলবোৰ মাটিৰ কোনো ঠাইৰ পৰা মাটিতে থকা কোনো লক্ষ্যলৈ পঠিয়াব পাৰি। মাটিৰ পৰা আকাশত থকা লক্ষ্যবস্তুলৈ পঠিয়াব পাৰি, নতুবা আকাশৰ পৰা মাটিলৈও পঠিয়াব পাৰি। কিছুমান মিছাইলৰ গাত ডেউকাজাতীয় অংশ থাকে। এনেবোৰ মিছাইলক ক্ৰুইজ মিছাইল বোলা হয়। আন এবিধ মিছাইল আছে, নাম বেলিষ্টিক মিছাইল। এইবোৰৰ গাত ডেউকা নাথাকে। এনে মিছাইল বহুত ওপৰলৈ তুলি নি নিৰ্দিষ্ট দিশত এৰি দিয়া হয়, যাতে ই ওজন আৰু গতিৰ যুটীয়া প্ৰভাৱত কোনো লক্ষ্যত খুন্দা মাৰেগৈ। বহুত দূৰলৈ পঠিওৱা বেলিষ্টিক মিছাইলৰ দিশ সাল সলনিও কৰিব পাৰি। এইখিনি আছিলে মিছাইল সম্পৰ্কে। এতিয়া আমি হেলিকপ্টাৰ সম্পৰ্কে কিছু তথ্য জানো আহক। হেলিকপ্টাৰ হ'ল এক বিশেষ ধৰণৰ বিমান। এইবিধ বিমান পোনে পোনে মাটিৰ পৰা আকাশলৈ উৰিব পাৰে। সাধাৰণতে বিমানবোৰে আকাশলৈ উৰাৰ আগে কিছু দূৰ মাটিত ধৰিব লাগে। হেলিকপ্টাৰৰ ক্ষেত্ৰত তেনে কৰাৰ প্ৰয়োজন নাই। হেলিকপ্টাৰ থিয় আকাশলৈ উঠিব আৰু নামিব পাৰে। তদুপৰি প্ৰয়োজন সাপেক্ষে ই শূন্যত নিশ্চল হৈ থাকিব পাৰে। এই জাতীয় বিমানত আন বিমানৰ দৰে প্ৰপেলাৰ নাথাকে। সাধাৰণ উৰাজাহাজৰ সন্মুখত থকা চক্ৰিক প্ৰপেলাৰ বোলে। প্ৰপেলাৰ ওপৰৰ পৰা তললৈ ঘূৰে। সাধাৰণ স্ক্ৰু এটা যেনেদৰে ঘূৰি ঘূৰি কাঠৰ ভিতৰলৈ সোমায়, প্ৰপেলাৰৰ কামো প্ৰায় তেনেকুৱাই। হেলিকপ্টাৰত প্ৰপেলাৰৰ সলনি একেবাৰে শীৰ্ষত পথালিকৈ ডাঙৰ চকৰি এখন লগোৱা থাকে। সেইখন চকৰি মাটিৰ সমান্তৰালকৈ ঘূৰে আৰু তাৰ নাম ৰটাৰ। ৰটাৰৰ সহায়ত হেলিকপ্টাৰে উঠা নমা আৰু যাতায়াত সকলো কাম কৰিব পাৰে। ডাঙৰ বিমানৰ বাবে যেনেদৰে ৰানৱেৰ প্ৰয়োজন, বিমান কোঠৰ প্ৰয়োজন, হেলিকপ্টাৰৰ বাবে সেইবোৰৰ প্ৰয়োজন নাই। অতি কম ঠাইতে হেলিকপ্টাৰে উঠা নমা কৰিব পাৰে। আকাশত একে ঠাইতে নিশ্চল হৈ থাকে। হোৱে বা প্ৰয়োজন মতে পিছলৈ আহিব পৰাটো হেলিকপ্টাৰৰ উল্লেখযোগ্য বৈশিষ্ট্য। হেলিকপ্টাৰৰ সহায়ত ডাক পৰিবহণ, বিপদগ্ৰস্ত লোকৰ উদ্ধাৰ, খেতি পথাৰত ঔষধ সাৰ ছটিওৱা, দুৰ্গম অঞ্চললৈ যাতায়াত আদি নানান কাম কৰা হয়। এইখিনি আছিলে হেলিকপ্টাৰ সম্পৰ্কে। আজিলৈ ভিডিঅ' ইমানেই। তো থেংক ইউ।